আসসালামু আলাইকুম ওয়া বাৰাকাতুহ। আছামিজ দিনী তাবলিগ নামৰ মোৰ এই চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত আলোচনা কৰা হ'ব ইছলামিক সমাজ ব্যৱস্থাত পুৰুষ আৰু মহিলাৰ মৰ্যাদা। সেয়েহে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, লগতে কিবা সুধিব লগা থাকিলে কমেণ্ট কৰি জনাব। আৰু এনে ধৰণৰ ইছলামিক নামাজ শিক্ষা তথা আন জ্ঞানসমূহৰ বিষয়ে ভিডিঅ'সমূহ নিয়মীয়াকৈ পাই থাকিবলৈ মোৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰি লৈ কাষতে থকা বেল আইকনটো টিপি ল'ব। ইছলামিক সমাজ ব্যৱস্থাত পুৰুষ আৰু মহিলাৰ মৰ্যাদা। ইছলাম সমগ্ৰ মানৱ জাতিৰ ধৰ্ম। এই ধৰ্ম পালনৰ দায়িত্ব পুৰুষ আৰু মহিলা উভয়ৰে ওপৰত সমভাৱে অৰ্পিত আছে। কলিমা, নামাজ, ৰোজা, হজ আৰু জাকাত ইছলামৰ এই 5টা বুনিয়াদ পুৰুষ মহিলা উভয়ৰে ওপৰত ফৰজ। জ্ঞান বিদ্যা, ইলিম, আমল, শিক্ষা কৰা পুৰুষ মহিলা উভয়ৰে ওপৰত ফৰজ বা বাধ্যতামূলক। ঘৰ সংসাৰ, সমাজ, ৰাষ্ট্ৰৰ শৃংখলা ৰক্ষা তথা উন্নয়নত পুৰুষ মহিলা উভয়ৰে দায়িত্ব আৰু কৰ্তব্য আছে আৰু প্ৰত্যেকেই নিজ নিজ কৰ্মৰ প্ৰতিফল পাব। আল্লাহ তাআলাই কুৰাণ শৰীফত কৈছে, আৰু যিজনেই ন্যায্য কাম কৰিব তেওঁ পুৰুষ অথবা মহিলা হওক, যদি তেওঁ ইমানদাৰ হয় তেন্তে তেওঁলোকে জান্নাতত প্ৰৱেশাধিকাৰ পাব। ইয়াৰ পিছত আকৌ কুৰাণ শৰীফত আল্লাহে কৈছে, মুমিন পুৰুষ আৰু মুমিনা নাৰীসকল পৰস্পৰৰ বন্ধু বান্ধৱী। সিহঁতে গঠনমূলক সৎকৰ্মৰ আদেশ দিয়ে আৰু ভাঙোনমুখী অপকৰ্মৰ পৰা মানুহক বিৰত ৰাখে। সালাত অৰ্থাৎ নামাজ পাঠ কৰে, জাকাত দিয়ে আৰু আল্লাহ আৰু তেওঁৰ ৰচুলৰ আনুগত্য কৰে। লগতে এওঁলোকেই হ'ল আল্লাহৰ কৰুণা পাবৰ যোগ্য লোক। ইয়াৰ পিছত আকৌ আল্লাহ তাআলাই কুৰাণ শৰীফত কৈছে, নিশ্চয় মুছলিম পুৰুষ আৰু মুছলিমা মহিলা, মুমিন পুৰুষ আৰু মুমিনা মহিলা, অনুগত পুৰুষ আৰু অনুগত্যকাৰিণী মহিলা, সত্যবাদী পুৰুষ আৰু সত্যবাদিনী মহিলা, ধৈৰ্যশীল পুৰুষ আৰু ধৈৰ্যশীলা মহিলা, বিনয়ী পুৰুষ আৰু বিনয়িনী মহিলা, দানী পুৰুষ আৰু দানকাৰিণী মহিলা, ৰোজাদাৰ পুৰুষ আৰু ৰোজাদাৰিণী মহিলা, অবৈধ যৌনতাৰ পৰা পবিত্ৰ পুৰুষ আৰু পবিত্ৰা মহিলা, আৰু অধিক পৰিমাণে আল্লাহৰ জিকিৰকাৰী পুৰুষ আৰু জিকিৰকাৰিণী মহিলা। এই সকলোৰে বাবে আল্লাহই ক্ষমা আৰু পুৰস্কাৰ ৰাখিছে। কোনো মুমিন পুৰুষ আৰু কোনো মুমিনা মহিলাৰ এই অধিকাৰ নাই যে আল্লাহ আৰু তেওঁৰ ৰচুলে কোনো বিষয়ে নীতি নিৰ্ধাৰণ কৰি দিয়াৰ পাছত তাৰ ওপৰত কোনো মতামত দিব পাৰে আৰু যি আল্লাহ আৰু তেওঁৰ ৰচুলৰ নাফৰমানি কৰে সি স্পষ্টভাৱে পথভ্ৰষ্ট হয়। পুৰুষ আৰু মহিলা সমাজ বাহনৰ দুটি চকা। ইয়াৰ এটা অচল বা অনুন্নত হ'লে যিকোনো দিশতেই নহওক কিয় সামাজিক উন্নয়ন ব্যাহত হ'বলৈ বাধ্য হয়। সেয়ে শিক্ষা দীক্ষাৰ ক্ষেত্ৰত পুৰুষ মহিলা উভয়ৰে ওপৰত সমান গুৰুত্ব দিব লাগিব। আফচোচ যে আমাৰ সমাজৰ প্ৰায় প্ৰতিটো দিশতে নাৰীসকলক অৱহেলিত কৰি ৰখা হৈছে। ইয়াৰ বাবে পুৰুষসকলেই এদিন আল্লাহৰ ওচৰত জবাবদিহি কৰিবলগীয়া হ'ব। আল্লাহ তাবাৰক তাআলাই সাংসাৰিক তথা সামাজিক ক্ষেত্ৰত শৃংখলা তথা নিয়ন্ত্ৰণ ৰখাৰ বাবে প্ৰকৃতিগত দিশৰ পৰাই নাৰীৰ ওপৰত পুৰুষক কিছু মৰ্যাদা দান কৰিছে। যেনেকৈ এখন সমাজৰ সভাপতিৰ মৰ্যাদা সাধাৰণ সদস্যবৰ্গতকৈ ওপৰত। আল্লাহ তাআলাই কৈছে, পুৰুষসকল মহিলাসকলৰ ৰক্ষাকৰ্তা, কাৰণ আল্লাহ তাআলাই সিহঁতৰ এজনক আনজনৰ ওপৰত শ্ৰেষ্ঠত্ব দান কৰিছে। পুৰুষ আৰু মহিলা এটা আনটোৰ ওপৰত পৰিপূৰক, এটাৰ অবিহনে আনটো অসম্পূৰ্ণ। আল্লাহ তাআলাই কৈছে, নাৰী পুৰুষৰ ভূষণ স্বৰূপ,
আৰু পুৰুষ ও নাৰীৰ ভূষণস্বৰূপ। বন্ধু বান্ধৱীসকল, এয়ে আছিল আজিৰ ইছলামিক সমাজ ব্যৱস্থাত পুৰুষ আৰু মহিলাৰ মৰ্যাদা। যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব, লগতে কিবা সুধিব লগা থাকিলে কমেণ্ট কৰি জনাব, আৰু এনেধৰণৰ নামাজ শিক্ষা তথা ইছলামিক বিষয়ৰ ভিডিঅ'সমূহ নিয়মীয়াকৈ পাই থাকিবলৈ মোৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰি লৈ কাষতে থকা বেল আইকনটো টিপি ল'ব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।